আমি সেই সময় থৈ ৰখি আছোঁ, সকলো ৰাইজে ৰখি আছে ফাইনেল ৰিজাল্টটো কেতিয়া আহিব। এতিয়া বিজনীত আছোঁ মই, বিজনীত 4 ৰাউণ্ডলৈকে গৈছে। ফাৰ্ষ্ট ৰাউণ্ড ছেকেণ্ড ৰাউণ্ড আমি লিড কৰিছিলোঁ। এতিয়া আকৌ মানে কেতিয়াবা এইটো সলনি হৈ থাকে আৰু তেনেকৈ গৈ থাকিব। এতিয়া দক্ষিণ পিনে আহিছে। ৰাইট নাও UPPL ইজ লিডিং বাই 2000+, বাট দেন আৱাৰ এৰিয়া ইজ কামিং নাও। গতিকে 5th ৰাউণ্ডৰ পৰা BPF লিড কৰিব। আমি জিকি যাম। 14 লাখ আছে, 14 লাখ আছে। এই 5 লাখটো একো নহয়, 5 লাখটো একো নহয়। আমি জিকি যাম 100%। আপুনি চাব এই 5th ৰাউণ্ড হ'ব। এতিয়া 5th ৰাউণ্ডৰ পৰা BPF লিড কৰিব। আগতে লিড কৰিছিলে, এইবাৰ আকৌ UPPL লিড কৰিছে, আকৌ BPF লিড কৰিব।